ৰিজন মই মানে কি কওঁ বেয়া এটা ইমেজ বনাব বিচৰা নাই মানুহৰ মাজত। চ' মই এনেকুৱা বিচাৰোঁ যে মই এতিয়া ভালকৈ পঢ়ি শুনি আৰু হয়তো এবছৰ আছে, বেছি দিন নাই ওলাবলৈ। চ' ভালকৈ পঢ়ি শুনি মাষ্টাৰ্ছ কৰি নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ আৰু চেষ্টা কৰিম আগলৈ আৰু ভাল peer pressure को बेसी है if you are fat people will say you are fat, if you are too thin people will say you are too thin, if you are short then you are short, right? So how are you going to deal with this peer pressure? বহুত দিন হয় বা বহুত কিবা কিন্তু একচুৱেলি এইটো আমাৰ ভগৱানে আমাক এনেকৈ সৃষ্টি কৰিছে। এতিয়া কোনোবা কি কোনোবা হ'ব কিন্তু আৰু কমেণ্ট কৰাৰ কোনো ৰাইট নাই, বিকজ মানুহৰ হৰমনেল চেঞ্জেছৰ কাৰণে আমাৰ বহুত কিবা কিবি হ'ব পাৰে। তুমি কোৱাচোন অসমীয়া জাতিৰ উন্নতি কৰিবৰ কাৰণে মেইনলি অসমীয়া ভাষাটোৰ উন্নতি কৰিবৰ কাৰণে তোমাৰ ফালৰ পৰা তুমি কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিবা এজ এ মানে BA পঢ়ি থকা ছোৱালী? What do you think to be the true essence of a beauty? তুমি জ্ঞান বিকাশত কেইবছৰ পঢ়িলা? জ্ঞান বিকাশত মই এতিয়া 4 বছৰ হ'ব। জ্ঞান বিকাশৰ অকণমান অভিজ্ঞতা জ্ঞান বিকাশত পঢ়িব ভাল লাগিছিলে। আগৰ স্কুলখনৰ লগত আৰু এখন স্কুলৰ লগত যদি মই কম্পেয়াৰ কৰোঁ, আগৰ টিচাৰ্ছবোৰে অকণমান ইগন'ৰ কৰিছিলোঁ বা সিহঁতে টিচাৰ্ছখিনিয়ে প্ৰপাৰলি এটেনশ্যন দিয়ে আৰু যদি কিবা বুজি নাপাওঁ পাৰ্চনেলি আহি পিনে বুজাই দিয়ে আৰু যিমান বাৰ বুজি নাপাওঁ সিমান বাৰ বুজাই দিয়ে। সেইটো কাৰণে বহুত ভাল লাগে, ছাপৰ্টিভ হয়, এনকাৰেজিং হয়। অ'কে, থেংক ইউ। মিজোৰামৰ ৰাজধানী কি? আইজল। তুমি যে দখনাখন পিন্ধিছা হয়নে কিহত বনাই খোৱা? Weave type মানে? It's a beauty contest. So what is beauty? For me, beauty is from like it's come from inside. You know, if you look beautiful and if your inside is not good, then that doesn't mean it's beauty. If you're beautiful, Okay, the other day I've been talking about you regarding the jewelry, right? So in the ancient times, what do you think was the jewelry is made of, and who used to make it mostly? Learn about the things where we have to cover ourselves.
मुझको क्या हुआ है, क्यों मैं खो गया हूँ। पागल था मैं पहले, या अब हो गया हूँ। बैठी है निगाहें और बिखरी है बात, तुमने बनाया है क्या अपना ये हाल। कोई मिल गया, कोई मिल गया, मेरा दिल गया। मेरा दिल गया, क्या बताऊँ यारो, क्या बताऊं यारो, मैं तो हिल गया। मैं तो हिल गया। कोई मिल गया। मुझको क्या हुआ है, क्यों मैं खो गया हूँ। पागल था मैं पहले, या अब हो गया हूँ। The Mr. Gyan Vikas title goes to Niranjan Bora. মিস্টার জ্ঞান বিকাশ সম্মানিত করব জুলিনে বাবু সুস্মিতা মেমে। জুলিনে বাবু সুস্মিতা মেমে মিস্টার জ্ঞান বিকাশ নিরঞ্জন বড়। এই মিস্টার জ্ঞান বিকাশ এইখিনি মই এটা কথা কওঁ, সকলোৰে জ্ঞান আছে। একচুৱেলি লাষ্ট মোমেণ্টত নিৰঞ্জনে পাৰ্টিচিপেট কৰিছে, ডেট বিকজ অফ মই তাক বিজি কৰি ৰাখিছিলোঁ, আৰু সেই বিজিটো হ'ল মিষ্টাৰ জ্ঞান বিকাশ বনাই আছিলে সি, আৰু সেই মিষ্টাৰ জ্ঞান বিকাশ পাই গ'ল। Miss Gyan Vikas 2022 and 23. Miss Gyan Vikas, Prabhuti Devi. Prabhuti Devi participate করেছে সুস্মিতা ম্যাম আৰু জুলি মেমে। Miss Gyan Vikas, Miss Gyan Vikas আৰু Mr. Gyan Vikas Eluntu Gobdul.
আমাৰ কলেজ যুগৰ শেষ দিন। দুগৰাকী বিশেষ মহিলা, আমি তেওঁলোকক বাইদেউ বুলি, নিজৰ বাইদেউ বুলি ভাবোঁ। যিকেইগৰাকী নহ'লেই আমাৰ দিনটো নচলে। মোক ৰাতিপুৱাৰ চাহকাপ দিয়াৰ পৰা দুপৰীয়া ভাত সাজলৈকে এই দুজনী বাইদেৱে যোগাৰ কৰি দিয়ে। আজি খুব ধুনীয়া সাজপাৰ পৰিধান কৰি আহিছে। গতিকে এইজনী আমাৰ জুনু বাইদেউ আৰু এইজনী আমাৰ যমুনা বাইদেউ। বাইদেউ কেনে লাগিলে আজি? বঢ়িয়া লাগিছে। আমি একদম নিজৰ বাইদেউ বুলি ভাবোঁ এই দুজনীক। আমাকো নিজৰ ভাইটি হিচাপে মৰম কৰে। মানে এই দুজনী নহ'লে আমাৰ নহয় আৰু। বিশেষকৈ মোৰ যে একেবাৰে নহয়। ৰাতিপুৱা আহিও বাইদেউ চাহকাপ আনক বুলি মই জুনু বাইদেউ বা যমুনা বাইদেউক চিঞৰোঁ। গৰম পানী এগিলাচ দিয়ক বাইদেউ। বাইদেৱে গৰম পানী চানি দিব। কেতিয়াবা ঘৰৰ পৰা পিঠা আনিলে মোক দিয়ে। গতিকে বাইদেউহঁত যাতে ভালে থাকক, দীৰ্ঘায়ু থাকক, আপোনালোক চবেই কামনা কৰিব। আশীৰ্বাদ কৰক। আৰু এইটো আমাৰ মষ্ট পপুলাৰ সনাতন দা। সনাতন দা সদায় এইবিলাকতে লাগি থাকে। আজি কি বনাইছে সনাতন দা? মটন। ৰাতি যেতিয়া আমি কলেজত দেৰিলৈকে থাকোঁ, এই সনাতন দাই আমাক চাহ বনাই খুৱায়। সনাতন দা কিবা এটা কওক কলেজৰ কথা। কলেজত কাম কৰি ভাল লাগে। ভাল লাগে। আজি কি বনাইছে? আজি মটন। আজি স্পেচিয়েল মটন বনাই আছে। কলেজ উইকৰ শেষ দিন। এয়া আমাৰ ৰান্ধনীশাল। এয়া চাওক, হালৈ দোকানৰ মাংস দেই। তুমি কি বনাইছা? banana, pomegranate, dates, আৰু এটা আছে caramelize কাজু আছে, আৰু এটা আছে এইকেইটা fruits, আৰু এইটো হয় liquid jaggery dates এ দিব। Class 11 science। Pomegranate, strawberry, banana, grapes, আৰু আপোনাৰ dragon fruit। সেইটো গম পাইছোঁ। কিহেৰে বনাইছা? কি কি ইনগ্ৰিডিয়েণ্ট দিছা ইয়াতে? কেনেকুৱা বনাইছে? আপুনি খাই কেনেকুৱা পাইছে? খাব